নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মোৰ চেনেল SD ৱৰ্ল্ডলৈ। আৰু আজি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ মোৰ কাপোৰৰ কালেকশ্যন আৰু তাৰ লগত চাদৰৰ লগত থকা দহিৰ ষ্টাইলসমূহ, দহিৰ ডিজাইনসমূহ আৰম্ভ কৰিব ওলাইছোঁ। এইযোৰ কাপোৰৰ পৰাই আৰম্ভ কৰোঁ। এইযোৰ দেখিবলৈ পাইছে, এইযোৰ বগা কাপোৰ, তাত ৰঙা ফুল আছে, ৰঙা মানে ৰঙা নহয়, অলপ গুলপীয়া আৰু গোল্ডেন কালাৰ ফুল আছে। ভিতৰৰ ফালে চাব পাৰি চাদৰখন দেখিছে, গোটেই গাতে এনেকুৱাই ৱৰ্ক কৰা আছে, বেঙুনীয়া, গুলপীয়া আৰু গোল্ডেন কালাৰৰ যিটো। আৰু দহিবোৰো মই এনেধৰণৰে গুঠিছোঁ, গুলপীয়া সূতা আৰু তাৰ লগত গোল্ডেন কালাৰ সূতাত চাব পাৰি। কাপোৰযোৰ মেলি নিদেখাওঁ, আপোনালোকে যদি ভাল পায় তেনেহ'লে ক'ব, পিছত কেতিয়াবা ভালদৰে দেখুৱাম। আজি মই দহি ডিজাইনসমূহ দেখুৱাইছোঁ। এতিয়া আহোঁ নেক্সট কাপোৰযোৰলৈ। এইযোৰ দেখিবলৈ পাইছে, এইযোৰ AC কটন কাপোৰ। এইযোৰ কাপোৰযোৰ গ্ৰে কালাৰ আৰু তাতে নীলা ফুল আছে। গোটেই চাদৰৰ তলত গোটেই মানে নীলা ফুলৰ ৱৰ্ক কৰা আছে আৰু তাতে বগা বগা সৰু সৰু বুটা আছে আৰু গাটো এনেধৰণৰ সৰু সৰু ফুলৰ আছে। আৰু এইটো গ্ৰে কালাৰ আৰু বগা আছে চাদৰখনত, সেইবাবে মই তলত এনেকৈ বগা সূতাৰে গুঠিছোঁ। সেয়াই আৰু বগা সূতাৰে একে ডিজাইনতে কৰা আছে। এইযোৰ হ'ল। এতিয়া আহোঁ নেক্সটৰ। এইযোৰ পলিপাটৰ কাপোৰ। পলিপাটৰ কাপোৰ দেখিছে আপোনালোকে, ক'লা আৰু তাতে কমলা আৰু ক'লা ৰঙৰ মিক্স হয় কাপোৰযোৰ। তাতে ফুল গোটেই গাতে এনেকৈ ধৰণৰ আছে, ফুল ক'লা আৰু গোল্ডেন কালাৰৰ যিটো সেইটো ফুল আছে। আৰু তলৰ পিনে এনেধৰণৰ ফুলৰ ৱৰ্ক কৰা আছে, দুয়োপিনে আছে। আৰু মেখেলাখন ক'লা ৰঙত আছে আৰু চাদৰখন কমলা ৰঙত আছে আৰু ফুল একেই। আৰু তাতে ক'লা আছে, গতিকে মই ক'লা আৰু কমলা লৈছোঁ। এনেধৰণে কৰা আছে ইয়াতে। এইটো অলপ সৰুকৈ আছে গোঠাটো। এতিয়া আহোঁ নেক্সট যোৰলৈ। এয়া দেখিছে, উলিয়াই লৈছোঁ একেলগে। এইযোৰ নেক্সট। এইযোৰ নীলা, এতিয়া এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ মানে ফুলৰ আছে আৰু গাত এনেকৈ সৰু সৰু ফুলৰ আছে, ৰঙা আৰু গোল্ডেন মানে গুণাৰে কৰা আছে। এইটো গুণাৰ ৱৰ্ক আছে ইয়াতে। আৰু তলত এনেধৰণৰে ৰঙা আৰু নীলা মিলাই কৰা হৈছে। এইটো সৰু সৰুকৈ দিয়া আছে। আৰু এইখনৰে মেখেলা দেখিবলৈ পাইছে, একেই মেখেলা আৰু চাদৰখন একেই প্ৰায়। তাৰপিছত এইখন চাদৰ। চাদৰখন বৰ ধুনীয়া, বৰ মৰম লগা, আপোনালোকে চাব পাৰে। এয়া দেখিছে, গোটেই গাতে ইমান ধুনীয়া ফুল আছে। এয়া গোটেই গাতেই ৱৰ্ক কৰা আছে ফুলৰ, বৰ ধুনীয়া। আৰু ইয়াতে এনেকুৱা ধৰণৰ দহি কৰা আছে, বহুত ধুনীয়া মানে চাদৰখন। আপোনালোকক কেনে লাগিছে ক'ব দেই। এখন
আপুনি ক'ব, ভাল পালে মই পিছত নিশ্চয় মিলি দেখুৱাম। নেক্সট এইযোৰ এযোৰ কাপোৰ, এইখন মেখেলাখন আৰু চাদৰখন একে। এইখন চাদৰখন গুলপীয়া, একদম ডাঠ গুলপীয়া যিটো এইটো, আৰু তাতে অকল গুণাৰে ৱৰ্ক কৰা আছে। সেইবাবে মই গুণাৰ লগত মিলাকৈ এই সূতাটোৰে কৰিছোঁ। অলপ দীঘল কৰি দেখিছোঁ এইটো। এয়া কাপোৰটো দেখাত বৰ মৰম লগা নহয় জানো? কমেণ্ট কৰি ক'বচোন। এয়া চাওক, চাদৰখনৰ তলৰ পিনে ৱৰ্ক কৰা আছে ফুলৰ, বৰ ধুনীয়া, বৰ ভাল লাগে মোৰ। আপোনালোকে ক'ব কেনে লাগিছে। এয়া এইযোৰ কটন কাপোৰ, হালধীয়া, তাতে এনেধৰণৰ ইয়াতে যিবোৰ চাদৰৰ লগতে সূতা থাকে সেই সূতাৰ লগতে কৰা হৈছে এই দহিসমূহ। এখন মেখেলা, এয়া এখন চাদৰ, এখন ৰঙা চাদৰ। দেখাত পাটৰ যেন লাগে, কিন্তু পাটৰ নহয় বাৰু। এইখন চাদৰখন গুণাৰ ৱৰ্ক কৰা আছে, সৰু সৰু ফুলৰ গুণাৰ, আৰু তলত গুণাৰী গুঠা আছে। এইখন চাদৰখন কিনোতে গুঠা আছিল, বৰ ধুনীয়া চাদৰখন। এইযোৰ নেক্সট, এইযোৰ এনেকুৱা গোটেই গাতে মানে পাটৰ ডিজাইন আছে, ফুল নহয়, পাটৰ থকা, আৰু তলৰখিনিতো পাটৰ ডিজাইন, আৰু তলত এনেধৰণৰ দহি কৰা হৈছে। ইয়াতে দেখিবলৈ পাইছে, মানে চাদৰখন যেনেধৰণৰ আছে তেনেকুৱা হালধীয়া আৰু নীলা লোৱা হৈছে, লৈ কৰা হৈছে এইখনত। আৰু এইখন মেখেলাখন। এইযোৰ নেক্সট, এইযোৰ বগা, তাতে গল্ডেন আৰু ব্ৰাউন কালাৰৰ ফুল আছে। তলত এনেধৰণৰ ব্ৰাউন কালাৰতে ৰখা হৈছে, অলপ দীঘলকৈ ৰখা হৈছে। আৰু নেক্সট এইযোৰ ৰঙা ডাঙৰ ডাঙৰ ফুল আছে মাজত, আৰু তলৰ পিনে এনেধৰণৰ সৰু সৰু ফুলৰ ৱৰ্ক কৰা আছে। এইখন মেখেলাখন, আৰু এয়া দেখিছে এনেধৰণৰ মানে কৰা হৈছে ইয়াতে ৰঙা আৰু সেউজীয়া দি। ইয়াতে অলপ চাব পাৰি, ইয়াৰ সেউজীয়া, ৰঙা, সেউজীয়া, মানে অলপকৈ কৰা হৈছে, সেউজীয়া পাঁচটা, ৰঙা পাঁচটা, এনেধৰণৰ। নেক্সট এইযোৰো নীলা, মোৰ নীলা কালেকশ্যন বেছি আছে নেকি। এয়া চাওক, ইয়াতে ডাঙৰ ডাঙৰ ফুল, পুতিকেইটা ডাঙৰ ডাঙৰ, তলৰ পিনেও ডাঙৰ ডাঙৰেই প্ৰায় ফুল, মাজত সৰু সৰু আছে। আৰু ইয়াতো এনেধৰণৰেই দিয়া হৈছে, একেই ডিজাইন, আৰু গোটেইখিনি মানে মিক্স কৰি লোৱা হৈছে, তাতে যেনেকুৱা এনেকুৱা ৰং আছে লৈ কৰা হৈছে। আৰু এইখন মেখেলাখনতো ওপৰলৈকে আছে ফুল। এইযোৰ নুনি কটন কাপোৰ, কমলা ৰঙৰ আছে। ইয়াতে আৰু কমলাটো অলপ কম দেখা গৈছে কিজানি, অলপ ডাঠ কমলা। এটা ক'লা আৰু গুণাৰ ৱৰ্ক কৰা আছে, মই এটা কলাই দিয়ে গুঠি দিয়া হৈছে, দেখিবলৈ পাইছে। ডাঙৰ ডাঙৰ ফুল আছে, কমন কাপোৰ ন আজিকালি এইবিলাক। এইযোৰ ৰঙা আৰু নীলা আছে। মই ইয়াতে পুতিকেইটা লগোৱাই নাই, পুতি নলগোৱাকৈ ভালো লাগিল সেইকাৰণে। আৰু ইয়াৰে গুঠাসমূহ চাই লওক, এয়া মই নিজেই গুঠিছোঁ, এটা নীলা, এটা ৰঙা, এটা নীলা, এটা ৰঙা কৰি, আৰু অলপ দীঘল কৰি ৰাখিছোঁ, কিন্তু মাজত একো কাটি দিয়া নাই। আৰু শেষত এইযোৰ কাপোৰ দেখিবলৈ পাইছে, এইযোৰ ৰঙা নহয় কিন্তু দেই, গুলপীয়া, ডাঠ যিটো গুলপীয়া সেই, কিন্তু কাপোৰযোৰ পাতল হয়, কাপোৰযোৰ ধুনীয়া পাতল।
ইয়াতে বগা আৰু নীলা ৰঙৰ ৱৰ্ক কৰা আছে। মেখেলাত মই নীলা ৰঙৰে সূতাৰে গুঠিছোঁ। কেনেকুৱা হৈছে ক'ব, ভাল লাগিলে নাই। এয়া গাত সৰু সৰু ফুল আছে। ইয়াত এইখনতো মই পতি লগোৱাই নাই। এয়াই আৰু এইখিনি আছে মোৰ কাপোৰ দেখুৱালোঁ। যদি ভাল পালে ক'ব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই।